Welcome to India. তো বন্ধুবান্ধৱ হৈ গ'ল এতিয়া মই যিকোনো এটা ভিডিঅ' ছেভ কৰি থোৱা মোৰ মোবাইলত ছেভ কৰি থোৱা এটা ভিডিঅ' মই গানলৈ কনভাৰ্ট কৰিম অৰ্থাৎ ভিডিঅ'টো মই গানলৈ কনভাৰ্ট কৰিম তাৰ কাৰণে যাব লাগিব আপুনি এটা ছেটিং কৰিব লাগিব যিটো ছেটিং কৰে আপুনি যাব লাগিব ফাইল মেনেজাৰ আপুনি ফাইল মেনেজাৰ যাব ফাইল মেনেজাৰ গৈ কিনে আপুনি ভিডিঅ'টো চিলেক্ট কৰিব মোৰ ভিডিঅ'টো যিটো ভিডমেটত আছে ভিডমেটত চিলেক্ট কৰিলোঁ আচ্ছা মোৰ ভিডিঅ'টো হ'ল এইটো ভিডিঅ'টো অলপ মই প্লে কৰি দেখাই দিছোঁ গানটো অলপ মানে ভিডিঅ'টো এয়া চাওক এটা চাওক এইটো এটা গান মানে নতুন চিনেমাখন ওলাইছে যিহেতু আপোনালোকে গম পায় সেই নতুন চিনেমাখনৰ গান বেছি দেৰি বজাব নোৱাৰিম কপিৰাইট ক্লেইম লাগি যাব পাৰে গতিকে এই ভিডিঅ'টোত থকা যোনটো গান অনলি গানটো মই উলিয়াই আনিম ইয়াৰ পৰা এতিয়া তো গতিকে আপুনি এটা ছেটিং কৰিব লাগিব আপুনি ভিডিঅ'টোক চিলেক্ট কৰিব চিলেক্ট কৰি আপোনাৰ চিলেক্ট কৰাৰ পিছত ৰিনেম অপশ্যনটো যদি ওলায় তেতিয়াহে পাৰিব দেই মোৰ ইয়াত ৰিনেম অপশ্যনটো উলিয়াব লাগিব ৰিনেম অপশ্যনটো ওলালে গতিকে মই ইয়াত ৰিনেম অপশ্যনটোত কি কৰিব লাগিব এই যোনটো ছেটিং কৰিব লাগিব এটা এই যোনটো MP4 দিয়া আছে লাষ্টত ইয়াত MP4 তো এই MP4টো অনলি 4টো কাটি 3 দিব লাগিব লগতে যিহেতু কৈছে কি দা ফাইল নেম ইউ ইণ্টাৰ ইজ টু লং মানে কৈছে বহুত দীঘল গতিকে অলপ ছুটি কৰি দিব লাগিব চ' মই অলপ ছুটি কৰি দিম কিমানখিনি ছুটি কৰোঁ ইমানখিনি ছুটি কৰি দিছোঁ তো ছুটি কৰি দিলোঁ আৰু কিবা কিবি লিখিব পাৰি নিজে লিখিব পাৰি নিউ চং এনেকৈ লিখি কিনে আপুনি অ'কে কৰি দিব অ'কে কৰাৰ পিছত এই তলত যোনটো আৰু এটা অ'কে ওলাইছে ইফ ইউ চেণ্ড দিছ ফাইলছ এক্সটেনশ্যন টু মে নট বি এবল টু অ'পেন ইট কৈছে কিন্তু অ'কে কৰি দিব লাগিব অ'কে কৰি দিলে এইটো গানলৈ কনভাৰ্ট হৈ যাব এতিয়া মই গানটো ক'ত গ'ল গানটো বিচাৰিব লাগিব নিউ চং এইটো আছিলে নেকি চাওঁ অলপ প্লে কৰি চাইছোঁ ইয়াত দেখিলে বন্ধুবান্ধৱীসকল আপোনালোকে যে মই ভিডিঅ'টোৰ পৰা গানটো অনলি উলিয়াই আনিলোঁ যদি মই ভিডিঅ'টো বিচাৰোঁ ইয়াত আকৌ ভিডিঅ'টো নাপাম আকৌ তেতিয়াহ'লে ভিডিঅ'টো মানে গানলৈ কনভাৰ্ট হৈ যাব ভিডিঅ'টোকে কনভাৰ্ট হৈ যাব ইয়াত ভিডিঅ'টো আৰু নাথাকে থাকিব ইয়াত গানটো গতিকে এইখিনি কাম আপোনালোকে কৰিব যদি এই ভিডিঅ'টো চাই অলপ হ'লেও আপোনালোকে জ্ঞান অৰ্জন কৰিব পাৰিছোঁ বুলি ভাবিছে বা কিবা এটা শিকিলোঁ বুলি ভাবিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি মোক অলপ আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল বন্ধুসকল আজিলৈ সামৰোঁ বাই বাই